Guys, welcome to my YouTube channel. আজি এটা ভাল খবৰ মোৰ কাৰণে এতিয়া যাও আপোনালোকক দেখাই আছো কি ভাল খবৰ আপোনাক কৈ আছো আগতে দেৰি হৈ গৈছে যেটো জলদি জলদি যাব লাগে আৰু ক'ত যাও কি কৰো আপোনালোকক দেখাই আছো চাই থাকক গুৱাহাটী ক্লাব পালোঁ এইখন মই পঢ়া স্কুলখন এতিয়া খানাপাৰা পাম আৰু ব্ৰিজখন পাৰ হৈ কিনে অলপমান গ'লে মানে খানাপাৰা পাই যাম আৰু অলপ দূৰ আছে তাৰপিছত ইমান মানুহ ভবা নাছিলোঁ ইমান মানুহ কোনটোত যাব পাৰে পেকেট লাঞ্চৰ কাৰণে ইমান লাইন বাপৰে मेरी भी है पाओ जाग भाई जाग কি ৰ'দ এটা আনিছিলে মানে এখন পালি আৰু ভাল লাগিব ভোট দিবা লাগছে মোৰ ইজন পালি হৈ কিবা অসম চৰকাৰে মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰদান কৰিছে সৰ্বাধিক গুৰুত্ব ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলি যাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেখেতসকল সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে কোনখিনিয়ে বাটত তেওঁলোকে থিয় দিব পাৰে খোজ দিব পাৰে তাৰ বাবে অসম চৰকাৰে চলিত বৰ্ষৰ পৰা ৭৫% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ মানিকান্ত কাকতি মেধা বঁটাৰ আওতালৈ আনিছে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে বাদ দেখুৱাব আৰু তাৰ মাজেৰে আমি নিয়মে সাধনা কৰিব লাগিব আৰু এই সাধনা আপোনালোকে কৰিছিলে বাবেই তাৰ ফলস্বৰূপে কৰ্পোৰেচনৰ মানৱিক মুৰব্বী বি স্বামীনাথনজী আপোনালোকক আদৰি চোৱাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰা হ'ব
কৰি আছে সেয়া উজ্জ্বল ভূঞা ডাঙৰীয়া তেখেত তেলেংগানা হাইকোৰ্টৰ তেখেত মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামী ডাঙৰীয়া উপদেষ্টা ডক্টৰ নবীন কুমাৰ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষাৰ ওপৰত এতিয়াৰ পৰাই খবৰ ভাল চবৰে চবৰে ভাল কাৰ কাৰ বেয়া কোনোবাই কোৱা নাই ভাল বুলি ভাল নে বেয়া সকলোৰে ভাল ঠিক আছে মই অলপমান কৈ দিওঁ হ'ব আমাৰ মাজত উপস্থিত অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আমাৰ আৰু পৰ্যটন সংৰক্ষণ আদি বিভাগৰ বন আৰু পৰিৱেশ সংৰক্ষণ বিভাগৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় কৃষি মন্ত্ৰী মই মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক বহুত অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ পিতৃ মাতৃক মোৰ সেৱা যাচিছোঁ অসমৰ বৌদ্ধিক জগতৰ এটা অতি উজ্জ্বল নক্ষত্ৰ ডক্টৰ বাণীকান্ত কাকতিৰ নামত তেওঁ এগৰাকী অসামান্য প্ৰতিভাৰ ব্যক্তি আছিল আৰু এইগৰাকী ক্ষণজন্মা অসম সন্তান ডক্টৰ বাণীকান্ত কাকতি দেৱলৈ আজিৰ এই সুন্দৰ মুহূৰ্তত মই শ্ৰদ্ধা আগবঢ়াইছোঁ উচ্চ মাধ্যমিকত যিসকলে প্ৰথম বিভাগ লাভ কৰে বা আজিকালি ষ্টাৰ নম্বৰ পোৱা সকলক আমি আনন্দ অসমৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীক উষ্ণ অভিনন্দন জনাইছোঁ মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ জয় মা ভাৰতী জয় আই অসম ধন্যবাদ Thank you. হয় আপুনি ডাইৰেক্ট ফিল্ডখন পাই দিছে না নাই হৈছে গুড মৰ্ণিং কালি ভিডিঅ'টো শেষ কৰাই নহ'ল তো কালি সেনেকেই গ'ল খানাপাৰাত গ'লোঁ মানে আমাৰ ইয়াৰ পৰা খানাপাৰা বহুত দূৰ হয় সেইকাৰণে মই ভাবিলোঁ কি ভিডিঅ'টো আকৌ ৰাতিপুৱাই শেষ কৰি দিম আৰু
তো কালি মানে তেনেকৈ গ'ল। কালি বহুতে ভাবিছিল যে মানপত্ৰবিলাক দিব আৰু ইনফেক্ট বহুত দূৰৰ পৰা মানুহবিলাক আহিছিল যে স্কুটিটো নিদিয়ে এইটো গম পায়, কিন্তু মানপত্ৰবিলাক দিব বা কিবা চাগে যিহেতু জিলা ধৰি দিছে সেইকাৰণে চাগে মানপত্ৰবিলাক দিব। বহুতে ভাবিছিল যে জিলা ধৰি দিছে এইটোতো যিহেতু মানপত্ৰবিলাক দিব আৰু সেইকাৰণে মানে কালি বহুত দূৰৰ পৰা মানুহ আহিছিল। ইনফেক্ট নগাঁও আৰু কামৰূপ মেট্ৰ'বিলাকতো গৈছে, তাৰপিছত নলবাৰী, এনেকুৱা মানে বহুত জিলাৰ পৰা যিকেইখন জিলা ধৰি দিছে সেই জিলাকেইখনৰ পৰা মানে কালি বহুত মানুহ আহিছিল, কিন্তু তাৰ লাষ্টত গম পালে যে একো নিদিয়ে। আৰু যিয়ে নহওক কালি যিহেতু বহুতৰে গাৰ্জেন, কিছুমানৰতো এটা মাক দেউতাক চব আহিছিল আৰু সেইকাৰণে মানে ছাত্ৰ ছাত্ৰীসকলৰ লগতে মাক দেউতাক চব আহিছিল, কিছুমানতো মানে ফূৰ্তিতে আৰু আহিছিল আৰু প্ৰথমতে মানে মামা আহিয়ে ভাগিনসকলক একদম পুৰা আই লাভ ইউ বুলি কৈ কিনে যেতিয়া ভাষণটো আৰম্ভ কৰিছে বা কিশোৰ মুখ্যমন্ত্ৰী ছাৰে কৈছে যে সোণোৱালী সেন্দুৰীয়া বাটেৰে আগুৱাইছে, মানে তেওঁ ভাষণটোৰ জৰিয়তে কালি এনেকৈ কৈছিল আৰু এটা লাইন। তো বহুত কথাই কৈছিল, কিন্তু মোৰ এইটো লাইনটো ভাল লাগিছে আৰু সোণোৱালী সেন্দুৰীয়া বাটেৰে সদায়। এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কেনেকুৱা পালে কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিল ভিডিঅ'টো চাই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।